নমস্কাৰ, মই দুলাল চন্দ্ৰ নাথ। আজি মই বহুত উৎসাহী হৈ আছোঁ কাৰণ আজি মোৰ ডেইলি লাইফ ষ্টাৰ্টছ হৈছে নিউট্ৰিলাইট চাবোন ব্ৰাছেৰে। জানোচোন আহক নিউট্ৰিলাইট চাবোন ব্ৰাছটো কি, ইয়াৰ কিছুমান গুণাগুণৰ বিষয়ে আমি অকণমান আভাস এটা লওঁ। প্ৰথম কথা জানো যে নিউট্ৰিলাইট প্ৰডাক্টছবিলাকৰ বিশেষত্ব কি, যে বেষ্ট অফ চায়েন্স, বেষ্ট অফ নেচাৰ এণ্ড বেষ্ট অফ ট্ৰেডিশ্যনেল উইজডম। বেষ্ট অফ চায়েন্স, বেষ্ট অফ নেচাৰ এণ্ড বেষ্ট অন ট্ৰেডিশ্যনেল উইজডম। এইটো চাবোন ব্ৰাছ ছাপৰ্টছ ইমিউনিটি ইয়াত লিখা আছে। এতিয়া ইয়াৰ ভিতৰত থকা গুণাগুণসমূহ আমি চাম। যদি আমি প্ৰাইমেৰী বেনিফিটছ হিচাপে চাওঁ তেতিয়াহ'লে প্ৰথম কথা আমি গম পাম ইট ছাপৰ্টছ ইমিউনিটি। ইয়াত এবিধ গিলৈ বুলি এবিধ লতা আছে, এটা মানে শগুনী লতা বুলি কয়, সেইটো উপাদান আছে যিটো আপোনালোকে জানেই, যিটো সগুণেৰে সমৃদ্ধ, যাৰ কাৰণে শগুনী লতা বুলি কয়, সেইটো উপাদানো ইয়াত আছে। দেন হেল্পছ কম্বেট কোল্ড এণ্ড কাফ, কাহ আৰু জ্বৰ কাহৰ লগত যুঁজিব পৰাকৈ বডিক কি কৰে, ই এটা শক্তি দিয়ে। দেন ৰিজুভিনেট দ্য বডি উইথ ৰেগুলাৰ ইউজ কৰিলে কি হয়, বডিটো ৰিজুভিনেট কৰি ৰাখে, শক্তিশালী কৰি ৰাখে, তৰুণ কৰি ৰাখে। দেন বুষ্ট ষ্ট্ৰেংথ এণ্ড ষ্টেমিনা, বডি ষ্ট্ৰেংথ আৰু ষ্টেমিনা বৰ্ধনতো সহায় কৰে। ইট এনাৰ্জাইজ দ্য বডিটোক কি শক্তিশালী কৰি উজ্জীৱিত কৰি ৰাখে। যদি আমি চাওঁ ইয়াৰ এডিশ্যনেল বেনিফিটছৰ ভিতৰত আমি চাওঁ, প্ৰথমতে দেখা পাম যে ইট ছাপৰ্টছ ডাইজেশ্যন, আমাৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। দেন ইট ছাপৰ্টছ ৰেছপিৰেটৰী ছিষ্টেম, যিটো আমাৰ ইট ইজেছ দ্য ৰেছপিৰেটৰী ডিছকমফৰ্ট, যে শ্বাস প্ৰশ্বাসজনিত যিখিনি ডিছকমফৰ্ট থাকে সেইখিনি অসুবিধা দূৰ কৰাটো সহায়ক হয়। নেক্সট আমি চাওঁ, যেতিয়া আপুনি ৰেগুলাৰ ইউজ কৰি থাকে ইউ ফিল য়াংগাৰ, নিজকে সদায় তৰুণ ৰাখিব পাৰিব। দেন ইট ছাপৰ্টছ মেমৰি, যে মগজুৰ কাৰণেও ই এটা সুন্দৰ উপাদান। দেন ইট ছাপৰ্টছ হাৰ্ট হেল্থ, কলিজাখন ভালে ৰাখিবৰ কাৰণেও ইয়াৰ অতি প্ৰয়োজনীয়তা আছে। এতিয়া চাওঁ যে এই প্ৰডাক্টটো বিভিন্ন ধৰণৰ চাবোন ব্ৰাছ আছে, যে হোৱাট মেক্স ইট বেটাৰ, তেতিয়া আমি দেখা পাম মেড উইথ 16 অৰ্গেনিক ইনগ্ৰেডিয়েণ্ট, 16বিধ অৰ্গেনিক ইনগ্ৰেডিয়েণ্টেৰে নিৰ্মিত। নেক্সট আমি চাম ন' প্ৰিজাৰ্ভেটিভ, ইয়াত কোনো প্ৰিজাৰ্ভেটিভ দিয়া হোৱা নাই। দেন ইয়াত গেৰাণ্টি আছে কিহত, PSP মিনছ পিউৰিটি, ছেফটি আৰু পটেঞ্চি। পিউৰিটি মিনছ শুদ্ধতা, ছেফটি মিনছ যিটো আমি কওঁ নিৰাপদ, আৰু পিউৰিটি মিনছ পটেঞ্চি মিনছ যিটো গাঢ়তা, ইয়াত আপুনি পাব। আৰু ডাঙৰ কথা হৈছে কি, নিউট্ৰিলাইট চাবোন ব্ৰাছটো কোনে চাৰ্টিফাই কৰিছে, যে ইক'চাৰ্টে চাৰ্টিফাইড কৰিছে আণ্ডাৰ নেশ্যনেল প্ৰগ্ৰেম ফৰ অৰ্গেনিক প্ৰডাকশ্যন NPOP ষ্টেণ্ডাৰ্ড এজ ইট ইজ মেড উইথ 16 অৰ্গেনিক ইনগ্ৰেডিয়েণ্ট। অকল আমি কোৱাই নহয়, তাৰমানে এইটো ইট ইজ অলৰেডি চাৰ্টিফাইড। চ' ছাজেষ্টেড ইউজটো কি হয়, এডাল্টৰ কাৰণে 1 টিস্পুনফুল মানে 12 গ্ৰাম, আৰু চাইল্ডৰ কাৰণে আপোনাৰ আধা চামুচ অৰ্থাৎ 6 গ্ৰাম ডেইলি দুবাৰকৈ খাব লাগে। চ' সদায় ইউজ কৰোঁতে এখন ক্লিন এণ্ড ড্ৰাই স্পুন ইউজ কৰিব লাগে। মই অকণ খাই দেখুৱাই দিছোঁ, এখন ক্লিন স্পুন লৈছোঁ। ৱাও, বঢ়িয়া। মই আশা কৰোঁ আপোনালোকে এইটো টেষ্ট কৰিব, যিহেতু এটা সময় উপযোগী প্ৰডাক্ট, এটা অথেণ্টিক প্ৰডাক্ট পাবৰ বাবে আপোনাৰ ওচৰৰ বা আপোনাৰ চিনাকি এজন Amway ডাইৰেক্ট ডিষ্ট্ৰিবিউটৰৰ লগত যোগাযোগ কৰি প্ৰডাক্টটো আজিয়ে সংগ্ৰহ কৰক। ধন্যবাদ, নমস্কাৰ।